নমস্কাৰ, আপোনালোকক মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় কুশলে আছে। আপোনালোকক সকলোৰে মই মংগল কামনা কৰিছোঁ। আজি মই আপোনালোকলৈ এভাগী সত্যনাৰায়ণ পূজাৰ নাম আগবঢ়াম বুলি ভাবিছোঁ। নামভাগ গাঁৱতে যদি কিবা অপৰাধ হয়, ক'ব অপৰাধ মৰ্পণ কৰি আপোনালোকে নিজ গুণত পুষ্ট হ'ব বুলি মই আশা কৰিছোঁ। এই সত্যনাৰায়ণ পূজাৰ নামভাগ গাবলৈ লৈছোঁ এটা কাৰণে, আমি হয়তো প্ৰতি বছৰে গৃহস্থৰ ঘৰত সত্যনাৰায়ণ পূজা এভাগি পাতোঁ। এই সত্যনাৰায়ণ পূজা ভাগি বাৰ্ষিক কৰ্ম হিচাপে যদি আপুনি মই পাতোঁ, তেতিয়া ঘৰখনৰ সকলোৰে মংগল হয় বুলি আমাৰ পূৰ্বপুৰুষসকলে আমাক কয়। এই সত্যনাৰায়ণ পূজা পাতিলে যিসকল মাক দেউতাকৰ ল'ৰা ছোৱালী নহয়, যিখন ঘৰ খুব দুখ কষ্টেৰে জীৱন যাপন কৰি আছে, সেই সকলোখিনি হেনো সত্যনাৰায়ণ পূজা পাতিলে মাৰ্জনা কৰে আৰু তেওঁলোকৰ ঘৰত পুত্ৰ সন্তান কন্যা সন্তান জন্ম হয়, লগতে তেওঁলোকৰ ঘৰখনত ধন ঐশ্বৰ্য আহে। সেই বিশ্বাস ৰাখিয়ে আমি গৃহস্থই বাৰ্ষিক কৰ্ম হিচাপে সত্যনাৰায়ণ পূজাভাগ পাতোঁ। অৱশ্যে আমাৰ ঘৰতো প্ৰতি বছৰে আমি এই পূজাভাগ পাতি থাকোঁ। সেয়েহে আজি মই আপোনালোকলৈ এই সত্যনাৰায়ণ পূজাৰ এভাগী নাম আগবঢ়াইছোঁ। যদি নামভাগ শুনি ভাল পায়, মোলৈ লাইক কৰিব, কমেণ্ট কৰিব, মোৰ এই অনুষ্ঠানটো ছাবস্ক্ৰাইব কৰিব বুলি মই আপোনালোকলৈ আশা ৰাখিলোঁ। সেয়েহে মই নামভাগ আপোনালোকলৈ আগবঢ়াইছোঁ। গাওঁ বাৰু দেই। হৰি হে সত্যনাৰায়ণ, সন্ধ্যা কালে সেৱা কৰোঁ তোমাৰ চৰণ, হে সত্যনাৰায়ণ। ও হৰি হে সত্যনাৰায়ণ, অপুত্ৰৰ পুত্ৰ হয়, নিধনে ধন, হে সত্যনাৰায়ণ। ও হৰি হে সত্যনাৰায়ণ, অন্ধজনে চক্ষু পায়, বন্ধ বিমোচন, হে সত্যনাৰায়ণ। ও হৰি হে সত্যনাৰায়ণ, শংখ চক্ৰ গদা পদ্ম গৰুড় বাহন, হে সত্যনাৰায়ণ। ও হৰি হে সত্যনাৰায়ণ, গন্ধে পুষ্পে ধূপে দীপে পূজিম শ্ৰী চৰণ, হে সত্যনাৰায়ণ। ও হৰি হে সত্যনাৰায়ণ, সন্ন্যাসীৰ বেশ ধৰি লীলা ধৰি সন, হে সত্যনাৰায়ণ।
হে সত্য নাৰায়ণ ও হৰি সত্য নাৰায়ণ মহানন্দে সেৱা কৰোঁ তোমাৰ চৰণ হে সত্য নাৰায়ণ